চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু প্ৰখ্যাত চিত্ৰকৰ নীলপৱন বৰুৱাৰ মহাপ্ৰস্থানত এতিয়া শোকত ম্ৰিয়মান সমগ্ৰ ৰাজ্যবাসী। দুয়োগৰাকীৰে বিয়োগ ৰাজ্যৰ শিল্প আৰু সাংস্কৃতিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুয়োজনৰে বিদেহ আত্মাৰ সদ্গতি কামনা কৰি ৰাজ্যবাসীয়ে জনাইছে শেষ শ্ৰদ্ধাঞ্জলি। নিজৰ জীৱনটোক শিল্পৰে সজাই ভাস্কৰ্য হিচাপে প্ৰতিষ্ঠা কৰি থৈ যোৱা প্ৰয়াত চিত্ৰশিল্পী আমাৰ তিয়কৰ সন্তান নীলপৱন বৰুৱাদেৱলৈ অকণ শইকীয়া সৰণী চিত্ৰকলা কেন্দ্ৰ, অলকানন্দা কলামণ্ডল আৰু কাকজান সোণাৰীগাঁও সমূহ ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে প্ৰয়াত অভিনেতা নিপন গোস্বামীদেৱলৈও আমি স্থানৰ পৰাই এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি দুয়োজন ব্যক্তিক হেৰুৱাই অতিকে মৰ্মাহত। দুয়োজন ব্যক্তিয়ে তেখেতসকলৰ কৰ্মৰ যোগেদি যি পৰিচয় দাঙি থৈ গ'ল তাৰ বাবে আমি তেখেতসকলক সদায় স্মৰণ কৰি যাম। লগতে আমাৰ নৱপ্ৰজন্মলৈ আহ্বান জনাইছোঁ, তেখেতসকলৰ কৰ্মৰেই আদৰ্শ হিচাপে লৈ তেওঁলোক যাতে আগবাঢ়ি যায় আৰু এইখন অসমতে এজন নহয় দুজন নহয় হাজাৰজন নীলপৱন বৰুৱাৰ সৃষ্টি হওক, নিপন গোস্বামীৰ সৃষ্টি হওক, আমি তাকে কামনা কৰিছোঁ। আৰু এই মুহূৰ্তত পুনৰবাৰ দুয়োজন শ্ৰদ্ধাৰ ব্যক্তিক লৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।